এনআরসিৰ বহু নথিপত্ৰ শুধৰণিৰ সময়ত বায়োমেট্ৰিক পৰীক্ষাৰ বাবে আঙুলিৰ ছাপ দিয়া জলেশ্বৰ সমষ্টিৰ বহুতো লোকে আধাৰ কাৰ্ড বনাব নোৱাৰাত এতিয়া যথেষ্ট সমস্যাৰ সন্মুখীন হ'ব লগা হৈছে। এই ক্ষেত্ৰত বিশেষ ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে মুখ্যমন্ত্ৰীলৈ আহ্বান জনাইছে একাংশ ৰাইজে। সেইসকলৰ বৰ্তমান আধাৰ কাৰ্ডৰ এনেকুৱা এটা প্ৰত্যেক কামতেই লাগে আধাৰ কাৰ্ড। সেইকাৰণে মই মুখ্যমন্ত্ৰী মহোদয়ক এটা কথা অনুৰোধ কৰিছোঁ, যিসকল আধাৰ কাৰ্ড পোৱা নাই, যিসকলে এনআৰচিৰ সময়তে তেওঁলোকৰ হিয়াৰিঙত যাই কিনে ফিংগাৰ দিছিল, সেই সময়তে তেওঁলোকে এনআৰচিৰ আধাৰ কাৰ্ড পোৱা নাই, কিন্তু এতিয়া আমাৰ ৰেচন কাৰ্ডত আধাৰ কাৰ্ডৰ ফিংগাৰ লাগে। হয়, বৰ্তমান সময়ত আধাৰ কাৰ্ড বহু মূল্যৱান নথিপত্ৰ হিচাপে পৰিগণিত হৈছে, কিয়নো সকলো ক্ষেত্ৰত আধাৰ কাৰ্ডৰ বিশেষ প্ৰয়োজন। বিশেষকৈ ৰেচন কাৰ্ডৰ ক্ষেত্ৰত সংলগ্ন কৰাৰ বাবে আধাৰ কাৰ্ড বহু প্ৰয়োজন। তেনে ক্ষেত্ৰত যিসকল ব্যক্তিয়ে এনআৰচি নথিপত্ৰ শুধৰণিৰ সময়ত বায়োমেট্ৰিক পৰীক্ষাৰ বাবে আঙুলিৰ ছাপ দিছিল, সেইসকল ব্যক্তিয়ে আধাৰ কাৰ্ডৰ পৰা বঞ্চিত থাকিবলগীয়া হৈছে, আৰু যাৰ বাবে বিভিন্ন সময়ত যথেষ্ট সমস্যাৰ সন্মুখীন হ'ব লগা হৈছে সৰ্বসাধাৰণ ৰাইজে। আৰু এই বিষয়ে মুখ্যমন্ত্ৰীলৈ বিশেষ পদক্ষেপ লোৱাৰ বাবে আহ্বান জনাইছে একাংশ ৰাইজে। কাৰ্ডৰ যিসকলে আমাৰ এনআৰচিৰ সময়তে যিসকলে এনআৰচিৰ হিয়াৰিঙত আধাৰ কাৰ্ডৰ ফিংগাৰ দিছিল, সেইসকলে আধাৰ কাৰ্ডৰ ফিংগাৰত এতিয়ালৈকে আধাৰ কাৰ্ড অহা নাই। কিন্তু সকলো কামতে আমাৰ প্ৰমাণপত্ৰ নথিপত্ৰতকৈ বৰ্তমান ভোটাৰ ID, পেন কাৰ্ডতকৈ আধাৰ কাৰ্ডৰ প্ৰয়োজন বেছি। আধাৰ কাৰ্ড বেছিভাগ কামতেই লাগে, কিন্তু সেইসকল ব্যক্তিসকলে আধাৰ কাৰ্ড পোৱা নাই যদিও আমি ৰেচন কাৰ্ডত আজি ফিংগাৰ দিবলৈ হ'লে আধাৰ কাৰ্ড লাগে, কিন্তু সেইসকল ব্যক্তিসকলে ৰেচন কাৰ্ডত ফিংগাৰ দিবলৈ যাওঁতে কিন্তু ফিংগাৰ নলয়, ফিংগাৰটো ছাপোৰ্ট নকৰে। আধাৰ কাৰ্ডটো নাই, সেইকাৰণে ফিংগাৰ নাই। কিন্তু এইসকল ব্যক্তিসকলে কি কৰিব? মই মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ কৰিছোঁ যে আপুনি দয়া কৰি এইসকল মানুহৰ এটা কৰিব লাগে। কিন্তু ৰেচন কাৰ্ডত নাম আছে, সেই ব্যক্তিসকলৰ ৰেচন কাৰ্ডত নাম আছে, এনআৰচিত যাই কিনে ফিংগাৰ দিছিল আধাৰ কাৰ্ডত, কিন্তু আধাৰ কাৰ্ড পোৱা নাই এতিয়ালৈকে। সেই আধাৰ কাৰ্ডৰ আমাৰ ৰেচন কাৰ্ডত ফিংগাৰ নলয়। কিন্তু মই মুখ্যমন্ত্ৰীকে মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ কৰিছোঁ যে আপুনি এটা ব্যৱস্থা কৰক। বৰ্তমান আধাৰ কাৰ্ডৰ এনেকুৱা এটা প্ৰত্যেক কাম আমাৰ প্ৰমাণপত্ৰ নথিপত্ৰতকৈ বৰ্তমান ভোটাৰ ID, পেন কাৰ্ডতকৈ আধাৰ কাৰ্ডৰ প্ৰয়োজন বেছি। আধাৰ কাৰ্ড বেছিভাগ কামতেই লাগে, কিন্তু সেইসকল ব্যক্তিসকলে আধাৰ কাৰ্ড পোৱা নাই যদিও আমি ৰেচন কাৰ্ডত আজি ফিংগাৰ দিবলৈ হ'লে আধাৰ কাৰ্ড লাগে, কিন্তু সেইসকল ব্যক্তিসকলে ৰেচন কাৰ্ডত ফিংগাৰ দিবলৈ যাওঁতে কিন্তু ফিংগাৰ নলয়, ফিংগাৰটো ছাপোৰ্ট নকৰে। আধাৰ কাৰ্ডটো নাই, সেইকাৰণে ফিংগাৰ নাই। কিন্তু এইসকল ব্যক্তিসকলে কি কৰিব? মই মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ কৰিছোঁ যে আপুনি দয়া কৰি এইসকল মানুহৰ এটা কৰিব লাগে। কিন্তু ৰেচন কাৰ্ডত নাম আছে, সেই ব্যক্তিসকলৰ ৰেচন কাৰ্ডত নাম আছে, এনআৰচিত যাই কিনে ফিংগাৰ দিছিল আধাৰ কাৰ্ডত, কিন্তু আধাৰ কাৰ্ড পোৱা নাই এতিয়ালৈকে। সেই আধাৰ কাৰ্ডৰ আমাৰ ৰেচন কাৰ্ডত ফিংগাৰ নলয়। কিন্তু মই মুখ্যমন্ত্ৰীকে মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ কৰিছোঁ যে আপুনি এটা ব্যৱস্থা কৰক। বৰ্তমান আধাৰ কাৰ্ডৰ এনেকুৱা এটা প্ৰত্যেক কামতেই লাগে আধাৰ কাৰ্ড। সেইকাৰণে মই মুখ্যমন্ত্ৰী মহোদয়ক এটা কথা অনুৰোধ কৰিছোঁ, যিসকল আধাৰ কাৰ্ড পোৱা নাই, যিসকলে এনআৰচিৰ সময়তে তেওঁলোকৰ হিয়াৰিঙত যাই কিনে ফিংগাৰ দিছিল, সেই সময়তে তেওঁলোকে এনআৰচিৰ আধাৰ কাৰ্ড পোৱা নাই, কিন্তু এতিয়া আমাৰ ৰেচন কাৰ্ডত আধাৰ কাৰ্ডৰ ফিংগাৰ লাগে। কিন্তু সেইসকল ব্যক্তিসকলে কিন্তু আধাৰ কাৰ্ডৰ ফিংগাৰ দিবলৈ ৰেচন কাৰ্ডত দিবলৈ যায়, কিন্তু ৰেচন কাৰ্ডে ফিংগাৰ